হেল্ল' আৰু নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টিলৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি 3 দিনমান হ'ল, বতৰটো কিন্তু সাংঘাতিক কৰি আছে দেই। আমাৰ লোকেল ভাষাত মাঘ মাহৰ আগমনৰ সময়ত বতৰটো এনেকৈ কৰে, কিন্তু আমাৰ লোকেল ভাষাত কয় মাঘ দুন্দুৰু। যিহেতু মাঘ বিহু আগমন হৈছে, আপোনাৰ মাঘ বিহু পাব আৰু সেয়েহে বতৰটো চাগে এনেকৈ কৰি আছে, যথেষ্ট কুঁৱলী চুঁৱলী পৰিছে আৰু এইকেইদিন একদম ধোঁৱা ধোঁৱা হৈছে গোটেই পৰিৱেশটো। তেনেহ'লে আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। চাই থাকিব, দিনটো কি কৰিম, আজিৰ দিনটো দেখাই থাকিম দেই। দেখিছে বহুত কুঁৱলী পৰি আছে দেই। মই বাৰু অকণ দেৰিকৈ উঠিলোঁ, যদিও পুখুৰীৰ পাৰ ফালে আহিছিলোঁ, কিন্তু কুঁৱলী যথেষ্ট পৰি আছে। এই মুকলি ফালেতো আৰু বেছি পৰিছে। মই পুখুৰীৰ পাৰত আছোঁ এতিয়া, কিন্তু সেইফালে গ'লে আৰু বেছি আছে। এইফালে গছ গছনি থকাৰ কাৰণে বেছি পৰা যেন লগা নাই কুঁৱলী, কিন্তু ইফালে হ'লে যথেষ্ট মুকলি জেগাবিলাকত যথেষ্ট পৰি আছে। আৰু লোকেল সৰিয়হ গুটি লাগিছে দেই। সেইদিনাখন ফুল লাগিছিলে, এতিয়া গুটি লাগিছে। কেইদিনমানৰ পিছত যেতিয়া শুকাই যাব, তেতিয়া উঠাব লাগিব। এইখিনি আছে 2-4 কেজিমান হয়। একদম লোকেল সৰিয়হ আৰু লোকেল তেল। মূলাবোৰো খাই থকা হৈছে, একদম ৰঙা মূলা আৰু বগা মূলা দুইটাই আছে, একদম খাই থকা হৈছে। আৰু আলুবোৰ দেখিছে, বৰ দীঘল দীঘল হৈছে কিন্তু গছবোৰ, গুটি আলু হয়। এইফালে গুটি আলুখিনি আছে, সেইফালে ডাঙৰ আলুখিনি আছে, এইফালে জানোবা ইমান দীঘল দীঘল হৈছে গছবোৰ। ৰঙালাও গছৰ অৱস্থাই নাই, পানী নাপালে না, সেইটো কাৰণে সি দীঘল হ'বলৈ সুবিধাই নাই পোৱা। এইখিনি ধনিয়াও অলপ বেছি ভাল নহ'ল। এইফালৰখিনি আৰু এক চাইডে আছে, সেইখিনি ভাল আছে বাৰু। ইয়াত আছিলে আপোনাৰ লাই শাক, কিন্তু লাই শাক ঘৰতো খোৱা হ'ল আৰু বিক্ৰী কৰা হ'ল, প্ৰায় শেষ হৈছে। এইখিনি বিলাহী ধুনীয়া হৈছে দেই গছবোৰ, কিন্তু পানী পাইছে যে, যথেষ্ট পানী দিয়া হৈছে। ইয়ালৈকে মটৰৰ পাইপটো আহে আৰু বেঙেনা গছবোৰো ধুনীয়া হৈ আছে, লহপহকৈ দীঘল হৈ আছে। বেঙেনা লাগিব নে নাই এইটো পৰৱৰ্তী সময়তহে গম পোৱা যাব। এয়া মাজে মাজে ঝাল জলকীয়া পুলি দিয়া হৈছে, সেইখিনি উঠাই লগোৱা হ'ব বাৰু। আলু খন্দাৰ পিছত বা আলুৰ মাজে মাজে এইটো ধুনীয়া চাহ, ধুনীয়াটো ধুনীয়া হৈছে, ধুনীয়া পাত একদম ধুনীয়া আছে। ইয়াত পানী দিব পৰা আছে, ব্যৱস্থা আছে পানী দিব পৰাকৈ, ধুনীয়া হৈ আছে। এইটো হৈছে আমাৰ চব্জি বাৰীখন। একদম ঘৰুৱা আৰু লোকেল, ইয়াত কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হোৱা নাই। পটককৈ তেজপুৰ যাবলগীয়া হ'ল, ছ'চাইটি অফিচত মাতিছিলে। কাম শেষ কৰি অলপ গণেশ ঘাটত বহিলোঁ। ব্ৰহ্মপুত্ৰৰ সদ্যহতে গণেশ ঘাটত আছোঁ দেই। একদম তেজপুৰলৈ আহিলে, ইয়াত নাহিলে মনটো ভাল নালাগে আৰু। গণেশ ঘাট তেজপুৰৰ এটি বিশেষ ঠাই।
একদম স্থিৰভাৱে পানী বৈ আছে। পানীটো পৰিষ্কাৰ হৈছে কিন্তু পিকনিকৰ বতৰ আৰু পিকনিক আৰম্ভ। গণেশ ঘাট কাষত থকা পিকনিক স্পটটি। পুৰা মানুহ ব্যস্ত দেই। আৰু এনেকৈয়ে ব্ৰহ্মপুত্ৰ পাৰত কিছু সময় ৰ'বলৈ ভাল লাগে দেই। আৰু এইটো হৈছে গণেশ ঘাটৰ বিশেষ পিকনিক হোৱা জেগা। মানে একচুৱেলি ৰান্ধি খাবলৈ সুবিধা কৰি দিছে। তাৰপিছত অলপ বাবুৰ কাৰণে কাপোৰ দুযোৰমান ল'লোঁ। কাপোৰ নহয়, গৰম কাপোৰ ল'লোঁ। একযোৰ লৈছোঁ, মই হাত মোজা এটি ল'লোঁ। আবেলি টাউনলৈ গৈছিলোঁ আৰু বিশেষ এটি কাম আছিলে, সেই মৰ্মে টাউন গ'লোঁ। টাউনত তাৰপিছত কাম বন কৰি মেলি উভতিলে সন্ধিয়া হ'ল। এতিয়া ঘৰত আছোঁ আৰু ছ'চিয়েল মিডিয়াটো ব্যৱহাৰ কৰি থাকোঁতে এই ভিডিঅ'টি চাইছিলোঁ, হোৱাইট বেণ্ড, যোনটো আমাৰ কি বুলি ক'ম কিছুমান ভক্তিমূলক গীত গাই আছিলে। ভক্তিমূলক, হয়। আমাৰ যি অসমৰ জনপ্ৰিয় ভক্তিমূলক গীতসমূহ আছে সেইসমূহ গাইছিলে হোৱাইট বেণ্ড। বৰ ধুনীয়াকৈ গাইছিলে, একদম দেখিলোঁ। মই বহুকেইবাৰ শুনিলোঁ গানখিনি। আজি ভজো, কালি ভজো, ভজোতে দিন যায়। আপোনালোকেও চাইছেনে জনাবচোন দেই। এইটো বঢ়িয়া গাইছে একদম। বিশেষ আবদ্ধ কৰিব নোৱাৰিলোঁ বহুতখিনি বস্তুৱেই কেমেৰাত। আৰু চাব ভিডিঅ'টি কেনেকৈ হৈছে জনাব। ঠাণ্ডা বহুত, পূৰা একদম জেকেট চেকেট লগাই আছোঁ। গতিকে এই আছিলে মোৰ আজি ভিডিঅ'টি। কেনে হৈছে জনাব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।